বৰষুণ ধাৰাবাহিকখনৰ আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰম'ৰ আৰম্ভণিতে আমি দেখিবলৈ পাইছোঁ দেৱযানীয়ে অৰ্ণৱক কৈ আছিলে আপোনাৰ মূৰটো বেছিকৈ বিষাইছে নেকি। তাৰপিছতে প্ৰম'ত আমি দেখিবলৈ পাইছোঁ অৰ্ণৱে দেৱযানীক কৈছে নাই মোৰ অলপ পিয়াহে লাগিছে, ডিঙিটো শুকাইছে। তাৰপিছতে আমি প্ৰম'ত দেখিবলৈ পাইছোঁ অভিয়ে ৰিয়াৰ আগত কৈ আছিলে মই মুম্বাইলৈ যোৱা নোযোৱা কথাটো কিয় লাগি আছা। তাৰপিছতে ৰিয়াই অভিক কৈছিলে মই লাগি থকা নাই। পুনৰবাৰ অভিয়ে কৈ আছিলে যে আৰু নালাগিবাও, উল্টা পুল্টা কথা সুধি থাকিলে মই যি টি কৰি পেলাম। তাৰপিছতে আমি দেখিবলৈ পাইছোঁ প্ৰমৰ অন্তিম ভাগত মাকে দেউতাকৰ আগত কৈ আছিলে ৰ'ব আপোনাক মই ইচ্ছা কৰিয়ে এইবোৰ কথা শুনোৱা নাছিলোঁ আৰু এইবোৰ কথা ক'লেও যে আপোনাৰ মন নগ'লে সেইটো কথা মই বহুত আগতে জানিছিলোঁ। চ' বন্ধু বান্ধৱীসকল আজি নিশা 7:30 বজাত ৰং টিভিত আহিবলগীয়া বৰষুণ ধাৰাবাহিকখন খুবেই ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। চ' আপোনালোকে একদম চাবলৈ নাপাহৰিব। এনেকুৱা পৰৱৰ্তী আপডেট পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব।